বজাৰত যাবি যেতিয়া এই বস্তু কেইপট লৈ আগৈ যা ওবা মোনাখন লৈ আসুন মই যাওঁৱে লকডাউনৰ সময়ত দোকানবোৰ এটা নিৰ্দিষ্ট সময়লৈহে খোলা থাকিব এইখন ল ঐ ৰচোন ৰ কচোন মাস্কখন পিন্ধাই নাই ৰ মই আনি দিছো ময়ো বজাৰলৈকে যাওঁ ৰচোন তই বজাৰলৈ গৈছ ঠিকে আছে কিন্তু তোৰ মুখত মাস্কখন নাই যে মাস্ক আছে পকেটত পুলিচ দেখলে পিন্ধি লওঁ পুলিচৰ পৰা বাচপাক লগে মাস্কখন লাগে বুজি নাপ এইখন পুলিচৰ পৰা বাচিবলৈ নহয় নিজৰ জীৱনটো ৰক্ষাৰ কাৰণেহে কৰোণা ভাইৰাছে কেনেকৈ সন্ত্ৰাস চলাই আছে তই জানো দেখা নাই দেখছোৱে সেইগিলা আমাৰ এতিয়া নহয় তই বেছিকে টেনচন লৈ আছা ইমান তই পঢ়া শুনা কৰা ল'ৰা হৈ এইবিলাক কথা ক নিজৰ লগতে নিজৰ ঘৰখনৰ কথা ভাবিব নোৱাৰ বেমাৰ যে নিৰ্দিষ্ট ঠাই নাথাকে তই নাজানো নেকি গতিকে আমি আগতীয়াকৈ সাৱধান হৈ থকাই ভাল সাৱধানতা মানে ক'ৰবাত ওলাই গ'লে মাস্ক পৰিধান কৰা ক'ৰবাৰ পৰা আহি হাত মুখ ধুই ঘৰৰ ভিতৰত সোমোৱা সময়ৰ মূৰে মূৰে হাত ধোৱা এইবোৰে নেকি মই আজিৰ পৰা বাহিৰত ক'লে গেলি মাস্কখন পিন্ধিয়ে যাম নিজকতো সুৰক্ষিত কৰি ৰাখিমে নিজৰ ঘৰখনকো সুৰক্ষিত কৰি ৰাখিম তো ঠিক কথা কৈছা এইটো গতিকে ঘৰৰ পৰা ওলাওতে মাস্ক পৰিধান কৰক গতিকে নিজৰ লগতে নিজৰ পৰিয়ালকো সুৰক্ষিত ৰাখক নমস্কাৰ